নমস্কাৰ, মই গাজীউৰ আৰু আপোনালোকে চাই আছে ট্ৰেভেল এণ্ড স্পৰ্টছ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। বৰ্তমান মই আছোঁ নলবাৰীৰ ৰেল ষ্টেচনত। ৰেলৰ নেকি এতিয়া কাৰেণ্টৰে চব নলবাৰী ৰেল ষ্টেচনৰ অন্য এখন ফলক, ইয়াত ফলক 2-3খন আছে, তাৰে ভিতৰত এইখন এখন। আৰু নলবাৰীৰ ৰেল ষ্টেচনটো সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা হৈছে 55.75 মিটাৰ। ইয়াত লিখা আছে হাইট ফ্ৰম মেইন চি লেভেল 55.75 মিটাৰ। আৰু এইফালে আছে ৰেল লাইনবোৰ, ইয়াত 3টা ৰেল লাইন আছে আৰু মাজৰ লাইনটোৰে ৰেল চলাচল কৰে। আৰু আপোনালোকে এটা কথা জানেনে, এই ৰেল লাইনত যে তলত শিলবোৰ আছে, শিলবোৰ কিয় দিয়া জানেনে? এই শিলবোৰ থাকিলে ইয়াত বোন বা তেনেকুৱা ধৰণৰ গছ গজিব নোৱাৰে, সেইকাৰণে এইবোৰ দিয়ে। নহ'লে সেইবোৰ গজি আৰু ৰেলত লাগি যাব পাৰে, কিবা অঘটন ঘটিব পাৰে। নলবাৰী ৰেল ষ্টেচনৰ এইফালে এটা ৰেল লাইন বহুৱাব, ইয়াত কাম চলি আছে পূৰ্ণগতিত, মই দেখুৱাই আছোঁ। এইপিনেৰে ইয়াত বিশেষকৈ ৰেল ৰখাবৰ কাৰণেই লাইনটো বনাই আছে। মেইন চলাচল কৰা ৰেল এইমাত্ৰ দেখুওৱা তাত মাজৰটোৰে যাব। ইয়াত লাইন কাটি এইফালে ৰেল ৰখিব। এয়া JCBৰে কাম চলি আছে, মই জুম কৰি দেখুৱাই দিছোঁ। ইয়াত মালগাড়ীবোৰ ৰখিব বিশেষকৈ। ইয়াৰ পৰা ট্ৰাকেৰে অন্যান্য চলি আছে। এইবিলাক কিবা বনাইছে, এইবিলাক বাৰু মাৰি দিব বোলে, এইমাত্ৰ মই সুধিলোঁ। এইফালেৰে নতুন ৰেল লাইনটো বনাই আছে আৰু এইফালেৰেও ৰেল যাব, এইমাত্ৰ মই কাম কৰা মানুহবোৰক সুধিলোঁ। এনেকৈ আমাৰ নলবাৰীৰ অভাৰব্ৰিজ সেইখন য'ত ধেনু ভিডিঅ' হৈছে, মই জুম কৰি দিছোঁ। এইখন হৈছে নলবাৰীৰ হৰি মন্দিৰৰ কাষেৰে যোৱা অভাৰব্ৰিজখন। আৰু তাৰ তলেৰে এনেকৈ ৰেল লাইন আহি এইফালে এনেকৈ নলবাৰীৰে গুচি যাব। মেইন ষ্টেচনৰ ফালে আমি মানে মোৰ লগত আছে মোৰ দাদা, এয়া আগত গৈ আছে আৰু মোৰ ভাগিন, আমি একেলগে গৈ আছোঁ। এয়া নলবাৰীৰ ৰেল ষ্টেচনৰ তিনিটা ৰেল লাইন আছে ইয়াত। এইটো এটা, ইয়াত থকা সকলোবোৰ ব্ৰডগজে হয়। আগতে 3টা আছিল, নেৰ' গজ, মিটাৰ গজ আৰু ব্ৰড গজ। এতিয়া বাৰু নেৰ' আৰু মিটাৰ গজ প্ৰায় ক'তোৱে নাই বুলিয়ে ক'ব পাৰি, এতিয়া চব ব্ৰড গজে হ'ল। আৰু এয়া হৈছে নলবাৰী ৰেল ষ্টেচন, যাত্ৰীবোৰ বহি আছে ইয়াত। অলপ পিছতে ৰেল আহিব, আমি ইয়াত থকালৈকে যদি ৰেল আহে ৰেলখন আপোনালোকক দেখুৱাম। এতিয়া আমি আগবাঢ়ি গৈ আছোঁ ষ্টেচনৰ মূল ঘৰটোৰ ফালে। আঁতৰত সেইটো ষ্টেচনৰ ঘড়ী, জুম কৰি দেখুৱাই আছোঁ মই আপোনালোকক। কেইটা বাজিল? 15:39 হৈছে বৰ্তমান, মানে 3:39। এয়া হৈছে নলবাৰী ৰেল ষ্টেচন। ষ্টেচনৰ দৃশ্য। এইফালেৰে কাম চলি আছে। আমি আচলতে ৰাস চাবলৈ আহিছিলোঁ, এইফালেৰে জৈন মন্দিৰৰ আগেৰে এই ৰাস্তাটোৰে সোমাই এইফালে ষ্টেচনে পালোঁ আমি। সেইফালে বাইক নিব দিয়া নাই, গতিকে এইফালে আহিলোঁ, আহি ষ্টেচন পালোঁ। ষ্টেচনটোৱে অলপ আপোনালোকক দেখুৱাম। এইফালে আছে ষ্টেচনৰ মূল ঘৰ এইটো। এয়া পুলিচ বহি আছে চিকিউৰিটিৰ কাৰণে। এয়া সময় হৈছে 15:40, 3:40 মানে।
নলবাৰী ষ্টেচনৰ পৰা একেবাৰে মাজমজিয়া আৰু ফ্লাইঅভাৰেৰে উঠি গৈ আছোঁ আমি। এয়া ভাগিন গ'লে আৰু ৰেল আহি থকা অৱস্থাত যদি কোনোবাই ৰেল লাইন পাৰ হ'ব লগা হয় এইখনৰে উঠি ৰাস্তাৰ ইপাৰৰ পৰা সিপাৰে যাব পাৰে। এয়া গৈ আছে, দাদা আগতীয়াকৈ গ'ল আৰু ভাগিনো গ'ল। এয়া হৈছে ৰেল ষ্টেচনৰ ওপৰেৰে যোৱা ফ্লাইঅভাৰ আৰু বৰ্তমান আমি আছোঁ ফ্লাইঅভাৰত। আমি এতিয়া ফ্লাইঅভাৰৰ ওপৰত আছোঁ, মোৰ ভাগিন আছে মোৰ লগত। আমি এতিয়া নামি যাওঁ ব'লা। আমি গৈ আছোঁ ফ্লাইঅভাৰৰ ওপৰে তলত নামি যাম। এইফালে এতিয়া তললৈকে নামি যাওঁ আমি। ৰ'দ পৰি আছে, ভালকৈ গমেই নাপায় চিৰিবোৰ। বৰ্তমান ৰেল অহা নাই, ৰেল যদি আহে আপোনালোকে দেখিবলৈ পাব। ইয়াৰ তলত নামিলোঁ আমি আৰু ইয়াৰ পৰা ৰেলৰ হৰ্ণ ওলাই আছে, ৰেল আহি আছে কিজানি। ইফালে নলবাৰী ষ্টেচন একেবাৰে লাহে লাহে আহি আছে। ইয়াত ৰখিব, এয়া ফ্লাইঅভাৰৰ তলেৰে ৰেল আহি আছে, আপোনালোকে চাই থাকক। এইখন ৰেল এইখন হৈছে ব্ৰহ্মপুত্ৰ মেইল ৰেলগাড়ী। ৰেলগাড়ীখনৰ নাম ব্ৰহ্মপুত্ৰ মেইল। কামাখ্যাৰ পৰা গুৱাহাটীৰ কামাখ্যাৰ পৰা দিল্লীলৈ এইখন ৰেল যাব। ইয়াত যাত্ৰীবোৰ উঠিব। এয়া নলবাৰী ৰেল ষ্টেচন এই লিখা আছে চাইনবোৰ্ডত, আপোনালোকে দেখিছে। ৰেলখন একেবাৰে ৰৈ গ'ল, যাত্ৰীবোৰ নামিব আৰু উঠিব লগাবিলাকে উঠিব। আমি এতিয়া পুনৰ ফ্লাইঅভাৰৰ ওপৰত উঠিলোঁ। ফ্লাইঅভাৰৰ পৰা ৰেলখন আকৌ দেখুৱাম। এয়া ৰেলখন ৰৈ আছে, আমি ওপৰৰ পৰা দেখুৱাম কিমান দূৰলৈ পাৰোঁ। আমি গৈ আছোঁ, উঠি আছোঁ। এয়া আছে ৰেল। এইফালে যাত্ৰী নামি আছে, নমা যাত্ৰী বেছি নাই, কিছুমানে উঠি আছে। ৰেলখন কিমান দীঘল আপোনালোকে চাই লওক। এইফালে ইমান দীঘল আৰু এইফালে আছে ইমান। এতিয়া আমি ফ্লাইঅভাৰৰ ওপৰৰ পৰা তললৈ নামি যাওঁ। এইপিনেৰে ফ্লাইঅভাৰৰ পৰা ৰেলখন এনেকুৱা দেখিছোঁ। যাত্ৰীটো সিটো পাৰে নামি আছে, যাত্ৰীবোৰ সিটো পাৰে, কিছুমান বহি আছে। আমি এতিয়া তলত নামি গ'লোঁ। এনেকৈ আমি এতিয়া ৰাসলৈ যাওঁ। এয়া ট্ৰেইনৰ ভিতৰত যাত্ৰীবোৰ আছে, খিৰিকীৰে দেখা পায়। বাতানুকুলিত টিয়ৰ কি নাম বা সেইটো আৰু। ইয়াত আছে কামাখ্যা দিল্লী। কামাখ্যা দিল্লীটো মই দেখুৱাই দিছোঁ জুম কৰি। কামাখ্যা দিল্লী যাবলৈ হৰ্ণ মাৰিলে ৰেল লাহে লাহে গৈ আছে, লাহে লাহে গৈ আছে ট্ৰেইন। গৈ আছে, আমি ইয়াত থিয় হৈ আছোঁ। ইয়াত এইফালে ৰ'দৰ কাৰণে বেছি ভালকৈ স্পষ্ট দেখা পোৱা নাই।
আৰু কেমেৰাত দি অলপ যাতে এইটো অফ কৰি দিওঁ। এয়া গৈ আছে ট্ৰেইন দিল্লীৰ ফালে। বহুত দীঘল আছে এইফালে, আপোনালোকে চাব পাৰে। শেষ হোৱাই নাই, আহিয়ে আছে। এইফালে এয়া ট্ৰেইন গৈ আছে। আৰু আছে বাৰু কেইটামান ডাব্বা। শেষ, ইয়াৰ পৰা আৰু নাই, ইয়াৰ পৰা এনেকৈ গুচি গৈছে। আৰু এইফালে ট্ৰেক্টৰেৰে কাম চলি আছে, ট্ৰেক্টৰ JCB এইবিলাক কাম চলি আছে। সেইফালে আৰু ৰেল লাইন হ'ব। এতিয়া আমি ৰাসলৈ ইয়াৰ পৰা গৈ থাকোঁ।